আজি সকলোলৈ মই শুভেচ্ছা প্ৰথমে জ্ঞাপন কৰিছোঁ। আমি দতমা প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ পৰা আজি এই সুদিনত পহিৰ গ্ৰাম অঞ্চলৰে লাংদাংপাৰা LP স্কুলৰ সন্মুখত ২৮তম বাৰ্ষিক অধিৱেশনৰ লগতে বড়ো সাহিত্য সভাৰ জন্মদিন আমি আজি পালন কৰিবলৈ ওলাইছোঁ। তাৰ প্ৰগ্ৰাম মতে আমি পতাকা উত্তোলন কৰিলোঁ আৰু আগৰ যিবিলাকে আমাৰ কাৰণে বা সাহিত্যৰ কাৰণে যিসকল ব্যক্তিয়ে অৱদান থৈ গ'ল তাহাঁতক সুঁৱৰি আমি আজি তাহাঁতৰ কাৰণে আমি মাল্য অৰ্পণ কৰিলোঁ, ফুল পুষ্প আমি প্ৰদান কৰিলোঁ। তাৰপিছতে আমাৰ ডেলিগেট ছেশ্যন আছে। ডেলিগেট ছেশ্যনটো আমি 9:30 পৰাই কৰিম বুলি ভাবিছোঁ, কাৰণ আমাৰ পুষ্প অৰ্পণ এতিয়াও চলি আছে। এই পুষ্প অৰ্পণ শেষ কৰাৰ লগে লগে আমি আমাৰ ডেলিগেট ছেশ্যনটো শেষ কৰিম। তাৰ লগতে আমি সাহিত্যৰ লগত সম্বন্ধ ৰাখি আজিৰ কাৰণে আমি লিটাৰেৰী প্ৰগ্ৰামো লৈছোঁ। এই লিটাৰেৰী প্ৰগ্ৰামত আমাৰ ষ্টুডেণ্টবোৰৰ কাৰণে ছবি অংকন আছে আৰু লগতে আবৃত্তিও আছে। গোটেইকেইটা ষ্টুডেণ্টৰ কাৰণে আমি তাৰপিছত তাহাঁতৰ কাৰণে যিজনে প্ৰথম, দ্বিতীয় আৰু তৃতীয় হ'ব তাহাঁতৰ কাৰণে আমি পুৰস্কাৰ বিতৰণো কৰিম আজিৰ দিনতে। আৰু লগতে আমাৰ এটা প্ৰগ্ৰাম আছে, ডেলিগেট ছেশ্যনৰ শেষ হোৱাৰ লগে লগে আমি এটা চাইটেশ্যন দিওঁ, প্লে চাইটেশ্যন। তাৰমানে সেইটো আমাৰ বড়ো ভাষাত মানিক কুমাৰ চেলেণ্ডাৰী বান্তা, তাৰমানে এজন শিক্ষাবিদ মানিক কুমাৰ ব্ৰহ্ম আছিলে, যিকে একাডেমিক খুলি পেলাই নিজৰ অৱদানটো থৈ পেলাই বড়ো ভাষা শিক্ষা যে ই গুৰুণয় আছিল, বড়ো ভাষা শিক্ষা যে ই এটা স্থায়ী এটা কি কয় সেইটো অৱদান দি গ'ল। তাৰ কাৰণে আমি তাৰ নামত আমি এই পুৰস্কাৰটো দিম। এই পুৰস্কাৰ চাইটেশ্যনৰ লগতে আমি ৩,০০০ টকাকৈ পুৰস্কাৰ দিম। এই বছৰ 2জন পাইছে, যিবিলাকে বড়ো ছাবজেক্টত দতমা অঞ্চলৰ ভিতৰত যিমান ছাত্ৰ আছে তাহাঁতৰ ভিতৰত আমি বড়ো ছাবজেক্ট যিজনে হাইষ্ট পায় তাহাঁতক এই পুৰস্কাৰটো আমি প্ৰদান কৰোঁ। এইবুলি বড়ো লেংগুৱেজত তাৰমানে বড়ো ছাবজেক্টত 2টা ছাত্ৰই 97 মাৰ্ক পাইছে, তাহাঁতক আমি আজি সেইটো প্ৰদান কৰিম। ধন্যবাদ।